সকলোকে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইটো টুথপেষ্ট জিয়া মানুহৰ কাৰণে আনিছোঁ। তাই বৰ আমনি কৰে আমি দাঁত ব্ৰাছ কৰা দেখিলে। মুখ ধুই আহিলোঁ। এতিয়া এয়া দেখিছেনে, যোৱা ৰাতি আঠিয়া কল কাটি ইয়াত তাল মিচিৰি দি পানী দি ৰাখিছিলোঁ। এই পানীটো খালে ৰাতিপুৱা খালে মানে বহুত ভাল। কোনে কোনে খায় বাৰু? পেটৰ কাৰণে বহুত ভাল। দিনটোলে পেটটো ঠাণ্ডা পৰি থাকে। এতিয়া যিহে গৰম পৰিছে বাপৰে, ওলাবতো নোৱাৰিয়ে। আমি প্ৰায়ে খাওঁ এই পানীটো। চাহ তাহ খাই গা পা ধুই আহিলোঁ। এতিয়া ৰাতিপুৱা খাদ্যৰ কাৰণে এয়া পাকঘৰলৈ বুলি আহিছোঁ। এয়া পাপাই বুটলি থৈ যোৱা ৰঙালাও আগ ভালদৰে ধুই মেলি কুটি বাছি আনিছোঁ। এইফালে এয়া কাবুলী বুট তিয়াই ৰাখিছিলোঁ। কাবুলী বুট সিজাই ল'লোঁ। সিজাই এয়া কাবুলী বুটৰ এখন তৰকাৰী বনাম। চাই থাকিব ভিডিঅ'টো। এয়া সুন্দৰকৈ কুটি বাছি ল'লোঁ। এতিয়া সোনকালে বনাই লওঁ ব'লক। আপোনালোকে ভাল পায়নে ৰঙালাও আগ খাই? মই পিছে বৰ ভাল পাওঁ। ৰঙালাও আগ মোৰ একদম প্ৰিয় খাদ্য। এইফালে এয়া যোৱা ৰাতি পানী দিয়া ভাত আছিলে, পানী দি ৰাখিছিলোঁ। পাপাই ক'লে বোলে পানী দিয়া ভাতকে খাম মই, সেয়েহে এয়া ৰঙালাও আগ খৰিচা লগত নিমখ তেল দি পাপাক দি আহোঁ পানী দিয়া ভাত। কেতিয়াবা পানী দিয়া ভাত খায়ো ভাল লাগে নহয়নে? আনফালে এয়া আমাৰ কাৰণেও বাঢ়ি লৈছোঁ। সোনকালে আজৰি হওঁ আৰু ময়ো এফালৈ যাম। ভিডিঅ'টো চাই থাকিব, আপোনালোককো দেখাই যাম বাৰু। ঘৰৰ পৰা ওলাই মেলি আহিলোঁ। ইমান ৰ'দ নহয়, যাব লাগিব বাৰু, নগ'লেতো নহ'ব। আধাৰ কাৰ্ড আৰু বেংক পাছবুক লিংক কৰি থৈ আহোঁগৈ। পেহী ঘৰটো সোমাম, চাই থাকিব। বোলে চোৱা দেখা, বোলে চাই দেখ। ক'ত যোৱা? বেংক পালোঁগৈ, ভিডিঅ' কৰা নহ'ল বাৰু, পিছে কামহে নহ'লে, ঘূৰি আহিলোঁ। আকৌ এদিন যাব লাগিব। এতিয়া পেহী ঘৰলৈ বুলিয়ে যাওঁ। এয়া ৰৈ আছোঁ, দেখিছেনে কিমান ট্ৰেফিক জাম। এইয়া আমি আহি পেহী ঘৰ পাইছোঁহি। এয়া পেহী ঘৰ বনাই আছে, সম্পূৰ্ণ হোৱাই নাই। মানে হাজবেণ্ডৰ পেহীয়েকৰ ঘৰ, এয়া বনাই আছে তেখেতৰ ঘৰ। সদায় কয় নাহোঁ নাহোঁ বুলি, সেইটো কাৰণে আজি ভাবিলোঁ চাঞ্চতে হ'লেও সোমাই যাওঁ। নাতিনী পাই পেহী আইতাৰ যে কিমান মৰম, কিমান চুমা খাইছে। পিছে আমাৰহে জীয়া মানুহ ইমান দুষ্ট, দেখিছে নহয় কেনেদৰে চুলিত টানি ধৰিছে। চুম এটা দিয়া। ভতিজাক আৰু ভতিজা বোৱাৰী অহা দেখি পেহীয়েকৰ গাত ততেই নাই। এয়া দেখিছে, কেৰাহী পাতিহে দিলে গেছৰ ওপৰত। কি যে খুৱাম কি যে নোখোৱাম কৰিছে। প্ৰায় আহোঁৱেই, তথাপিও তেওঁ কয় আমি নাহোঁৱেই হেনো। এইফালে আহি গ'ল গৰম গৰম পকৰীৰ লগত গাখীৰ চাহ। কালাৰটো দেখি নিশ্চয় গম পাইছেই চাগে চাহকাপ কিমান সুন্দৰ হ'ব। এইয়া কঁঠাল দেই, কঁঠাল খাম এতিয়া। কঁঠাল খাইছা? চাহ খালোঁ, এয়া কঁঠাল খাম এতিয়া। তাৰপৰা ভাত খাম, ভাত খাই ঘৰ যাম ন। এয়া দুষ্ট মাইনাই পানী খাই খাই ঘূৰি ফুৰিছে। এইফালে এয়া পেহীয়ে ভাতৰ যোগাৰ কৰিয়ে দিলে।
পেহীৰ ভাতকেইটা খাবলৈ যে ইমান আশা কৰি থাকোঁ, বৰ ধুনীয়াকৈ খাবা পেহীয়ে। পেহী এটা বনোৱা মাম খাবা। এইফালে এয়া ভাত হৈ গ'ল পেহীৰ, জীয়া মানুহকো খুৱাই ল'লোঁ, গতিকে আমিও খাই লওঁ। পেহীৰ বয়স হৈছে যিহেতু অসুস্থও তেওঁ, সেইবাবে বৰ বেছি গোটাবলৈ মানা কৰিলোঁ। যি দিছে বৰ সুন্দৰ হৈছে বনোৱা, বৰ সুন্দৰকৈ বনাই। সেই ভাতকেইটা খাই লওঁ আমিও। খাই বৈ আজৰি এয়া সুন্দৰকৈ তামোল এখন ভৰাই আমিও বাট লওঁ আৰু ঘৰলৈ। চিনি পোৱা নাই নেকি? আমি ইয়া ঘৰমুৱা হ'লোঁ আৰু দেই। ভাত পানী খাই বৈ আজৰি হৈ বহু দিনৰ মূৰত পেহী ঘৰলৈ গৈছিলোঁ। পেহীয়ে বৰ ধুনীয়াকৈ ভাতকেইটা বনাই দিলে, খালোঁ। খাই উভতিছোঁ আৰু। মাম খালানে? আমি ঘৰ পালোহি। এইফালে বতৰটো দেখিছেনে? ডাৱৰীয়া হৈ আছে, বৰষুণ আনিব আৰু এতিয়া। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, যিহেতু বতৰো বেয়া হৈ আহিছে। নতুন এটা ভিডিঅ' লৈ আকৌ আহিম। বাই বাই।